শনিদেৱক সন্তুষ্ট কৰিবলৈ কৰক মাত্ৰ এটা সহজ উপায়। ভাগ্য খোল খাব আপোনাৰ। শনিদেৱক সন্তুষ্ট কৰিবলৈ তেওঁক দিয়া বন্তি গছে কি মিহলি কৰিব। সপ্তাহৰ শনিবাৰৰ দিনটো ভগৱান শনিক অৰ্পণ কৰা হৈছে। লগতে বহুতে শনিক কঠোৰ দেৱতা বুলিও বিশ্বাস কৰে। শনিদেৱে মানুহক কৰ্ম অনুসৰি ফল দিয়ে বুলিও বিশ্বাস কৰা হয়। শনিদেৱৰ কুদৃষ্টি যদি কোনো ব্যক্তিৰ জীৱনত পৰে তেন্তে সেই ব্যক্তিৰ জীৱন সাংসাৰিক আৰ্থিক সমস্যাৰ পৰা আদি কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তেনেহ'লে আমি জানো আহক শনিদেৱক সন্তুষ্ট কৰিবলৈ তেওঁক দিয়া বন্তি গছিত কি মিহলি কৰিব লাগে। জ্যোতিষ শাস্ত্ৰ মতে পূজাৰ চাকি গছি বহু মহত্বপূৰ্ণ। প্ৰায়ভাগ লোকে শনিবাৰৰ দিনটোত শনিক সন্তুষ্ট কৰিবলৈ চাকি জ্বলায়। যদি সেই চাকি গছিত এটা মাত্ৰ লং যোগ কৰি দিয়া হয় তেন্তে সেই চাকি গছিয়ে সলনি কৰিব পাৰে আপোনাৰ ভাগ্য। হয়, শনিদেৱক বন্তি গছি জ্বলোৱাৰ সময়ত তাত এটা লং দি চাকি গছি জ্বলাই দিয়ক। এই সৰু নিয়মটোৱে আপোনাৰ জীৱনলৈ ধন আকৰ্ষণ কৰাৰ লগতে আৰ্থিকভাৱে শক্তিশালী কৰি তোলে বুলি বিশ্বাস কৰা হয়। লগতে প্ৰত্যেক শনিবাৰে আবেলি মিঠাতেলৰ চাকি জ্বলালে শনিদেৱ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।